হসা আমি সাধাৰণতে ব্যৱহাৰ কৰা কথা এটা আছে নহয় ফালি দিছে হসাকে ফালি দিছে বুক মাই শোৰ 9.8 ৰেটিং কল্পনা কৰা এনেকৈ লাষ্ট কেতিয়া হৈছিল তাগৰা ধামাকা গুলি আৰু 4 দিনত 9.55 crore লাইফ টাইম কালেকশন নহয় only 4 day অসমীয়া ফিল্মত এনেকুৱা ঘটনা বহুত বিৰল মাত্ৰ 4 দিনত 9.55 crore দৌৰিছে অকল 4 দিনত কালি কথা কৈছো এই কিবা লেখা আছিল চাগে আজি ধৰি লোৱা 10 crore পাৰ হ'ব 5 দিনত 10 এসপ্তাহও নহয় এমাহও নহয় লাইফ টাইমটো বাদে দিয়া মজা আজিলৈকে আমাৰ হাইস কিমান আছিল 15 crore আছিল চাগে এখন চাও চেক কৰো আমাৰ হাইস যি ফিল্ম ইনকাম কৰিছিল এটো আছিল বিদুৰ ভাই 2024 চনৰ 15.75 crore আৰু আছিল ভাইমন্দা 2025 ৰ 14.31 crore লাইফ টাইম কালেকশন এইবিলাক আৰু ৰঘুপতি আছিল 2023 ৰ 13.81 crore रुद्र 10.56 crore रत्नाकर 10 crore कांचनजंघा 2019 7 crore डॉक्टर बेजबरुआ पार्ट 2 2023 और 6.91 crore मिशन चाइना जुबिनदार आमार সকলোৰে মনত আছে যিয়ে অসমীয়া ফিল্ম জগত হলনি কৰি দিছিল এটা মৃত প্ৰায় অৱস্থাত থকা ইন্ডাস্ট্ৰিক জীবিত কৰি দিছিল এটা জুৱাৰ আনিছিল সকলোৰে মনত আছে তাৰ হাইস্ট কালেকশন আছিল 6 crore যি হেৰাই গৈছিল তাকো ইমান শক্তিশালী ৰূপে আনিছিল তেতিয়াই 2017 চনৰ কথা সবৰে মনত আছে চাগে তাৰপিছত আহিলে শিকাৰ এটো 2024 ৰে হয় 5 crore মালামাল বয়স এটো কিমান চনৰ নাজানো দিয়া নাই দেখা নাই 4.14 crore কিন্তু যে নহওক এই গুটেকিটা লিষ্ট চাবা 10 crore 15 crore 6 crore যে নাই দেখা আৰম্ভণি কোনে কৰিছিল yes আমাৰ মৰমৰ জুবিনদাৰ ফিল্মৰ পিছত এই আৰম্ভণি হৈছিল আৰু আজি ৰৈ বিনালে আৰু এটা খোজ আগবঢ়ায় 15 crore 10 crore হেটো আমাৰ লিমিট নহয় লোকৰ জনেকা 150 crore থাকে টাৰ্গেট 200 crore থাকে আমাৰ টাৰ্গেট বাহি গল 15 crore 20 crore নহয় 50 crore কাখত গৈ আছে আৰম্ভণি কোনে কৰিছে চোৱা মজা লাগি গল জবিনা হসাগে আপুনি কি কৰা নাই সবটো কৰিলে সমাজক কি দিয়া নাই সকলোটো দিলে থ্যাংক ইউ ধন্যবাদ এটা মৃতপ্ৰায় অৱস্থাত থকা সমাজক সজীৱ কৰিলে ইন্ডাস্ট্ৰি যি কৰিলে সকলোৱে দেখিছে হেৰাই যোৱা বস্তু ঘূৰাই আনিছে আৰু আজি আৰু এটা এখোজ আগবাঢ়ি মাত্ৰ কিহৰ কাৰণে অকল 10 crore 15 crore আমি 50 লৈ যাম গোটেই অসমবাসী মিলি চাম অসমীয়া সিনেমা 50 crore কাখত গৈ আছে 4 দিনত 9.55 crore বাট ধৰি 10 crore ধৰা কাৰণ এটো কালি অকল গধূলিলৈকে আছিল ৰাতি শো ধৰা নাছিল কালি ৰাতিৰ শো আজি মৰ্নিং হ'ব আজিটো থাকক আজিটো পিছত চাম কাইলৈ বিনা পৰহিলৈ কিন্তু কালি গধূলিলৈকে 9.55 crore আপুনি কালি ৰাতিলৈকে 10 crore চাৰ্চ হৈ গ'ল ঠিক আছে ব্লকবাস্টাৰ যি এটা তাৰমানে এটা বান্ধোন যেনেকা ভাঙি থৈ গৈছে অনুকৰণীয় সঁচাকে আৰু যদি মোক যদি সোধা ৰৈ বিনালে ফিল্মটোৰ বিষয়ে একো নকওঁ কাৰণ চিধা কথা এটাই জুবিনদাই কি কৰিছে মইতো পিছত চাওঁ মই জাষ্ট ফিল কৰোঁ উপলব্ধি কৰোঁ জুবিনদাৰ মানসিকতা তাৰ ফিল কি দিব বিচাৰিছে কেনেকৈ দিছে মোৰ তালত কোনো মতলব নাই মোৰ চিধা কথা কি দিবলৈ চেষ্টা কৰিছে আৰু যেতিয়া এইটো হয় মোৰ মাইন্ডছেট এইটো হয় মই কোৱেশ্চন কম কৰোঁ কোৱেশ্চন আহিলে মই জাষ্ট এনসাৰ চাওঁ আৰু জুবিনদাৰ যেতিয়াই দেখো মই
ডাইৰেক্ট দেখা পাওঁ সেম মেন্টালিটি সি ডাইৰেক্ট উত্তৰ দিয়ে কোৱেশ্চন সবে জানে এনসাৰ কোনে দিছে আৰু এই এনসাৰ জুবিনদাৰ মাজত মই পাওঁ ফিল্মৰ যি বিষয় যোনে চাইছে গম পাইছে কি দিব চেষ্টা কৰিছে অসমখনক কেনেকৈ তেওঁ আগুৱাই নিবলৈ চেষ্টা কৰিছিলে সেলিউট জুবিনদা সঁচাকৈ থ্যাংক ইউ আপোনাক আমি লগ পালোঁ আপোনাৰ সময়ত আমি আছিলোঁ আপুনি আমাক দিশ দেখুৱাইছিলে সাহস উৎসাহ শক্তি মূল আপুনি আছিলে আপুনি নথকাহেঁতেন আৰু কি হ'লহেঁতেন কি ওলালেন কোনো নাজানে কিন্তু আপুনি আপোনাৰ গানৰ মাধ্যমেৰে যি মানসিকতা যি চিন্তাধাৰা যি পথ প্ৰদৰ্শন কৰিছে চোৱা পাইছোঁ কাৰণে আমি ইমান ফিল নকৰিব পাৰোঁ কিন্তু এইটো নহয় যদি বেলেগ যদি পোৱাহেঁতেন বেয়া বস্তু কল্পনা কৰা কি হ'লহেঁতেন কিন্তু আমি ভাল বস্তু পালোঁ মূল্য ইমানে ধৰি লোৱা আজি যিমান স্থিৰতা অসমত যুৱ সমাজ যিমান মানে নাই ক'লোঁ পজিটিভ মাইণ্ডছেটৰ হয় ইমান বিশৃংখল নহয় উশৃংখল নহয় বেয়া নহয় কাৰ কাৰণে সেইটোৱে প্ৰভাৱ বিস্তাৰ কৰে ইণ্ডাষ্ট্ৰী কাম প্ৰভাৱ বিস্তাৰ কৰে ইমানে বাকি চাওঁ আৰু কিমান দূৰলৈ লৈ যায় বাই বাই